हेलो गाइस সকলোৰে খবৰ বাৰু ভাল নাই আশা কৰো ভাল মোৰো ভাল আছে তো বহুত দিন পিছত ব্লগ ষ্টাৰ্ট কৰিছো তো মোৰ লগত আছে ইয়া ৰাশি তো আমি আজি ক'ত যাই আছো মঙ্গলদৈ কিয় যাই আছো আমি কিয় গৈ আছো এনে গৈ আছো ফুৰিব গৈ আছো তো ব্লগ বনাব যাই আছো মঙ্গলদৈ তো আপোনালোকে চাই থাকক এতিয়া আমাৰ চাহো ৰেডি হৈ আছে ইয়াতে এয়া ধুনীয়া কড়ক চাই তো আপোনাৰ কাৰণে वेलकम तो जो मूड चाह सो चाওক ভিউটো কি ধুনীয়া চাহৰ লগত মানে ভিউটো একচুৱেলি গাইজ সুলভ চাহটো মোৰ ফেভৰেট হয় মই আচলতে খাৰপতীয়া চাহ খালে সুলভতে খাওঁ বহুত টেষ্টি হয় তাইৰো ফেভৰেট হয় চাইছে গাইজ তাই কিবা কিবি ভাবি আছে গাইজ কেনেকুৱা আছে 10 to 10 তো মোৰ শেষে হ'ল চাওঁ তোমাৰ কিমানখিনি আছে খোৱাই নাইচোন গাইজ এতিয়া চাহ খোৱা হ'ল আৰু আমি মঙ্গলদৈৰ ফালে যাত্ৰা কৰিম এতিয়া गाइस फाइनली মঙ্গলদৈ আহি পালোঁ আৰু এয়া মঙ্গলদৈ তাই মেম আমি পালোঁ এতিয়া ব্লগ ষ্টাৰ্ট কৰিম আমি ব্লগ ষ্টাৰ্ট কৰিম কেনেকুৱা ধৰণৰ ব্লগ বনাম আজি আমি আচ্ছা লৈ লোৱা ওকে দিয়া মোক দিয়া গাইজ তো আজি আসিফৰ ব্লগত মই আছোঁ এনেকৈ নহয় এনেকৈ নধৰে কেনেকৈ ধৰিছোঁ এনেকৈ ধৰিছোঁ তো হাই গাইজ আজি মঙ্গলদৈ আহিলোঁ কিন্তু অলপ লেট হৈ গ'ল আমাৰ আগতে আহিব লাগিছিল ন আগতে আহিব লাগিছিল তো একো নাই আজি নহয় আজি মঙ্গলদৈ আহিছোঁ আমি কিবা কিবি বনাম মই এংগেলটো এনেকৈ ৰাখোঁ হা মোৰ এনেকৈ ভাল লাগে অঁ ঠিক আছে তো চাই থাকিব কি কৰোঁ আজি মঙ্গলদৈত আজি অলপ বেলেগ ধৰণৰ ব্লগটো হ'ব আপোনালোকে ৱাটচ কৰিব প্ৰেংক কৰিম আজি প্ৰেংক কৰিম গাইজ অ'কে গাইজ প্ৰেংক কৰিম আজি তাই প্ৰেংক কৰি ভাল পায় তো আজি প্ৰেংক কৰিম আজি मेरे जो अंदर भरा हुआ था टैलेंट आज कुट के भरा हुआ था ना आज वो आज आपके सामने रिवील होने वाला है वो प्ले কিমান ধুনীয়া ভিউ হৈ আছে ন ইফালে অলপ ভিগা এইফালে চোৱা সেইফালে চাইছোঁ ভিগা ভিগা हुआ ये मौसम মই নধৰিবা মই লাজ পাওঁ লাজ নেকি আজি লাজ নাই নহয় ৰিভিল হ'বই আজি আৰু ৰিভিল হ'ব বুলি কৈছে মঙ্গলদৈত বজাৰ বহিছে চাওক বজাৰত যাই কেনে গ'লা এতিয়া আমি এটা কাম কৰোঁ হা কি কাম কেনে কম কেৰাচিন তেল আছে নেকি কেৰাচিন তেলৰ কথা কম কেৰাচিন তেল আছে নেকি ডাইৰেক্ট সুধিবা নেকি ডাইৰেক্ট এই বেছি ষ্ট্ৰিক হ'লে আকৌ বেয়া হৈ যাব কেৰাচিন তেল হ'ব নেকি मुझे केरासिन तेल चाहिए ইয়াতে সোধাচোন এই বাইদেউ সোধা এই বাইদেউ আজি মাৰ খামে মানে আমি দুজন লাগিলে মাৰে খাম ন তো আগত যায়ো মানে তাই সুধিব মানে যেকে তাই ছোৱালী ন তাইৰ মাজত মানে বেলেগ ৰিয়েকশ্যন মই হ'লেতো গালি চালি দিব পাৰে তো আজি তাইয়ে মানে আচ্ছা গাইজ মই এতিয়া সুধিম পিঠাৰ কথা আপোনালোকে চাব কি কয় ন অ'কে এইফালে দোকান আছে এইটোত নাই থাকিব পাৰে মুড়ি পিঠা হ'ব নেকি মুড়ি পিঠা নাই গাইজ মুড়ি পিঠা নাই তো মেডামে মুড়ি পিঠা বিচাৰি আছে আপোনালোকে
যদি আপোনালোকৰ তাত আছে কমেণ্টত প্লিজ জনাব মুড়ি পিঠাৰ কথা I want to মুড়ি পিঠা তো I want Okay, I want to I need Huh? cut कर देना তো গাইজ তাতে ধুনীয়া ৰিয়েকশ্যন পাইছোঁ মুড়ি পিঠা আৰু কেৰাচিন তেল মানে দুটা টপিক আমি মানে বাচিছোঁ মানে অট'মেটিকলি ওলাই গৈছে অঁ মুড়ি পিঠা আৰু কেৰাচিন তেল আনকমন ৱৰ্ড নহয় জানো গাইজ গাইজ এতিয়া আমি এটা হেৰি সেইখিনিত এণ্ট্ৰি কৰি আছোঁ তো কি ক'ম আৰু মংগলদৈটো চবে দেখা পাইছে কিন্তু আমি কি কৰি আছোঁ ইয়াতে আমি হেৰি ভিডিঅ' মানে বনাব মংগলদৈত অলপ ইউনিক মানে এটা কণ্টেণ্ট বিচাৰি আহিছোঁ তো আপোনালোকে শুনিলে কেৰাচিন তেল আৰু মুড়ি পিঠা তাকে আমি ইয়াতে প্ৰেংক ভিডিঅ' ধুনীয়া ৰিয়েকশ্যন দিছে আৰ্টিহঁতে মানে আপোনালোকে থাকিলে মানে মোৰ মানে সকলো ভিডিঅ'টো কৰা নাযায় ন অঁ তো কিছুমান ৰিয়েকশ্যন এনেকুৱা আছিলে যিটো মই ভিডিঅ'ত উঠিয়াব পৰা নাই কিন্তু বম ৰিয়েকশ্যন আছে মতলব কুছ ভি ये मैं हूँ और ये भी मैं हूँ और ये भी मैं हूँ तो आज ही मैं कट कर देना हाँ ঠিক আছে আজি আসিফৰ ব্লগটো মই বনাই আছোঁ গাইজ এনেই আৰু এনেই कट कर देना हाँ मासर पानी की हो रही मासर তাই মানে মাছৰ পানী পুৰি খায় মানে তাই পোৱা যাব নেকি নাই নেকি चिकन का की हो रही मैं पहली बार सुना है वो सब नहीं होता है पहली बार চিকেন কা नहीं मिलता इधर नहीं मिलता है ৰাখিব লাগে আপোনাৰ की हो रही মাছৰো নাই নেকি নাই হা ইয়াতে সেইবিলাক নাপায় নাই মানে আমি মাছ আৰু চিকেনৰ বাহিৰে একো নাখাওঁ ইয়াতে সেইবিলাক নাপায় অঁ বেয়া কৰিলোঁ ন তেনেকৈ খাই আছে কেনেকুৱা লাগিছে কেনেকুৱা টেষ্টটো কেনেকুৱা মাছ দিয়া নাই কিন্তু ঠিকে আছে কি হৈ যাব আচল ফুচকাটোতো নাপালোঁ ন বেয়া লাগিল আৰু কি হৈ মোৰ মানে অলপ ঠাণ্ডা লাগি আছে মানে কি হৈ तेरी गलियों में मोहब्बतें होगी गाइस कट कर देना গাইছ আমি ফুৰিলোঁ ভালকৈ ভাল লাগিল ন यस बहुत ভাল লাগিছে তো কথা হ'ল মানে আমি যাব লাগে এতিয়া খাৰুপেটীয়া আমাৰ ঘৰলৈ যাব লাগে কি দেৰি হৈ গৈছে নহ'লে আমি আৰু ভাল ভাল বস্তু দেখালোঁ হয় আৰু ভাল ভাল কণ্টেণ্ট বনালোঁ হয় তো আৰু মানে জল্দিকৈ কৰাৰ কাৰণ হৈছে মানে ঠাণ্ডাৰ কাপোৰ লৈ অহা নাই টি চাৰ্ট পিন্ধি আছোঁ আপোনালোকে দেখিলে গম পাব তাইও লৈ অহা নাই চ' আমাৰ অলপ দেৰিয়ে হ'ল তেনেকৈ তো আকৌ নেক্সট আমি এটা ধুনীয়া কণ্টেণ্ট বনাম ন আগতে আপকামিং কণ্টেণ্ট আহি আছে গাইজ ধুনীয়া মানে তো প্ৰেংক কৰিব লাগে মানে একদম কোনো ধৰণৰ ৰিস্ক ল'ম বহুত ডাঙৰ ৰিস্ক লৈ আপোনালোকক ভিডিঅ'বোৰ দিব ট্ৰাই কৰিম যেনেকুৱা আজি মাছৰ পুচকা খালি যাতে দৌৰি পলাব নালাগে আপোনালোকে এইটো ঠিক কৰি ল'ব গাইজ পানী আছে তো আপোনালোকে থাকোঁতে একো টেনশ্যন নকৰোঁ মই তো মাৰ খালেও আপোনালোকে চাব পৰি গ'লেও আপোনালোকে চাব ঠিক গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম